নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালেই আছে আজিৰ ভিডিঅ'টোত আমি কেনেদৰে গাৰ্ডেনখন সজাব পাৰোঁ আমাৰ হয়তো বহুত ফুল নাথাকিব পাৰে কিন্তু যিকেইটা ফুল আছে সেইকেইটা ফুলকে লৈ বা যিখিনি গছ আছে সেইখিনিকে লৈ আমি গাৰ্ডেনখন কেনেকৈ সজাই ৰাখিব পাৰোঁ তাৰে ওপৰতে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মোৰ ফুলবিলাক যিমানবিলাক ফুল আছে মই কেতিয়াবা কি কৰোঁ যিবিলাক বাৰেবৰণীয়া পাতৰ ফুল বা যিবিলাক কালাৰফুল লিভছ সিহঁতক মই এনেদৰে সজাই ৰাখিবলৈ চাওঁ এতিয়া আপোনালোকে ভিডিঅ'টোত দেখিছে মই স্পাইডাৰ প্লান্ট আৰু পাৰ্পল হাৰ্ট এই দুটা মিক্স কৰি এই ঠাইখিনিত মই ৰাখিছোঁ দেখিবলৈ খুব ধুনীয়া লাগে আৰু স্পাইডাৰ প্লান্টৰ পাতখনেই খুব ধুনীয়া আৰু ইহঁতৰ এটা বিশেষত্ব হ'ল যিহঁতৰ এটা ঠাৰি ওলাই আহে তাতেই নতুনকৈ পুলিবিলাক হয় আৰু এনেদৰে ইহঁতে খুব জোপোহা হৈ যায় সেইকাৰণে দেখিবলৈ ইহঁতক খুবেই ধুনীয়া লাগে আৰু তাৰোপৰি যদি এই স্পাইডাৰ প্লান্টবিলাকক আপুনি অন্য কোনো প্লান্টৰ লগত মিক্স আৰু মেটচ কৰি যদি আপুনি ৰাখিব পাৰে তেন্তে কিন্তু গাৰ্ডেনখন দেখিবলৈ খুব ধুনীয়া হয় মই এতিয়া ইয়াত এয়া পাৰ্পল হাৰ্টৰ লগত স্পাইডাৰ প্লান্টটো একেলগে ৰাখিছোঁ এইকেইদিন ধাৰাসাৰে বৰষুণৰ ফলত প্লান্টবিলাক একেবাৰে নষ্ট হৈছে ডালবোৰো ভাগি গৈছে গতিকে ইয়াৰ আগৰ সৌন্দৰ্য কিছু ম্লান পৰি গৈছে কিন্তু তথাপিও এনেদৰে মই এই ফুলখিনি সজাই ৰাখিছোঁ পাৰ্পল হাৰ্টখিনি কেতিয়াবা এনেদৰে মই মাজত ৰাখোঁ আৰু তাৰ চাৰিও কাষত মই এয়া স্পাইডাৰ প্লান্টবিলাক মই ৰাখিছোঁ আৰু নতুবা কেতিয়াবা মই গাৰ্ডেনত বৰ্ডাৰ লাইন হিচাপেও মই স্পাইডাৰ প্লান্টখিনি ৰাখোঁ আৰু এনেদৰে ইহঁতক মই সজাই ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ দেখিবলৈ খুব ধুনীয়া লাগে আচলতে আৰু অকল এই দুটা প্লান্টে যে আপুনি সজাব পাৰিব এনে নহয় আপুনি আপোনাৰ ক্ৰিয়েটিভিটিৰে আৰু বহুত প্লান্ট আপুনি এনেদৰে সজাই ৰাখিব পাৰিব আপোনাৰ যদি অকণমান হ'লেও মাটি আছে আৰু তাতেই যদি সৰুকৈ এখন গাৰ্ডেন কৰিম বুলি ভাবিছে তেন্তে আপুনি বহুত ফুল অনাৰ বা বহুত প্লান্ট অনাৰ কথা ভাবিব নালাগে আপোনাৰ লগত যিখিনি সদ্যহতে প্লান্ট আছে সেই প্লান্টখিনিকে আপুনি আপোনাৰ নিজস্ব কল্পনাৰে আপোনাৰ ক্ৰিয়েটিভিটিৰে আপুনি সুন্দৰকৈ গাৰ্ডেনখনত সজাই থ'ব পাৰিব সেইটো এটা আৰ্ট আৰু যদি আপোনাৰ সংগ্ৰহ কৰাতে চখ আছে কালেকশ্যনতে যদি চখ আছে তেন্তে আপুনি বহুত প্লান্ট আনিব পাৰে বাগিচাখনলৈ তাতো এটা অপৰূপ সৌন্দৰ্য ফুটি উঠিব কিন্তু সজাম বুলি ভাবিলে আপুনি প্লান্টবিলাক কেনেকৈ মেটচ কৰিব আৰু কোনটো প্লান্ট কোনখিনিত থ'লে ভাল লাগিব সেইখিনি কথা আপুনি জানিলেই হৈ যাব আৰু তেতিয়া আপুনি আপোনাৰ গাৰ্ডেনখনত এটা সুন্দৰ লুকছ দিব পাৰিব এইবিলাক সব স্পাইডাৰ প্লান্টৰ কিমান সৰু সৰু পুলি ওলাইছে আৰু ইহঁতে বাঢ়ি গৈ থাকিব গতিকে ইহঁতে এটা এলেকা কভাৰ কৰি ল'ব আৰু তেতিয়াও দেখিবলৈ আচলতে খুবেই ধুনীয়া লাগে আৰু এইবিলাক সব কিমান পুলি ওলাইছে দেখিছেনে এইবিলাক সৰু সৰু পুলি মনে বিচৰা মতে এখন ফুলনি পাতিবলৈ মোৰ ঠাইৰ অভাৱ কিন্তু মই যিটো কাম ভাল পাওঁ সেই কামটো কিন্তু মই কেতিয়াও এৰিব নোখোজোঁ মোৰ যিটো কামত মোৰ চখ আছে হাজাৰ প্ৰতিবন্ধকতাৰ মাজতো সেই কামটো আগবঢ়াই নিবৰ কাৰণে মই সদায় চেষ্টা কৰোঁ মোৰ যিহেতু ঠাইৰ অভাৱ সেইকাৰণে প্লান্টখিনি মই কেতিয়াবা কিছুমান প্লান্ট বাৰান্দাত ৰাখোঁ কিছুমান মই ভিতৰত ৰাখোঁ ঘৰৰ ভিতৰত আৰু কিছুমান মোৰ পিছ চোতালত যি অকণমান ঠাই আছে তাতে মই প্লান্টখিনি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ ফুলনি এখন পাতিম বুলি ভাবিলে আপোনাক বহুত নামি দামী ফুল নালাগে স্থানীয়ভাৱে যিবিলাক সাধাৰণ ফুল পোৱা যায় সেইখিনিক লৈয়ে আপুনি এখন ধুনীয়া ফুলনি পাতিব পাৰিব লাগিব মাথো আপোনাৰ ধৈৰ্য আৰু ক্ৰিয়েটিভিটি আৰু আপোনাৰ নিজস্ব চিন্তাৰে নিজস্ব কল্পনাৰে আপুনি ফুলনিখন বৰ সুন্দৰকৈ সজাই তুলিব পাৰিব আৰু এই প্লান্টবিলাকৰ লগত থকা সময়খিনিত আপুনি নিজৰ সকলো দুখ চিন্তা মানসিক অৱসাদ সকলো পাহৰি থাকিব পাৰিব ইহঁতৰ সৌন্দৰ্য ইহঁতৰ সজীৱতাই আপোনাক সদায় মুগ্ধ কৰি ৰাখিব মই মোৰ ফুলখিনিৰ লগত
নিতৌ কিছু সময় কটাওঁ আৰু কটাওঁৱে যে নহয় ইহঁতৰ লগত মই কথাও পাতোঁ মই প্ৰতিজোপা ফুলক চিনি পাওঁ প্ৰতিজোপা ফুলৰ বিষয়ে মই জানো আৰু প্ৰতিজোপা ফুলৰ কি হৈছে মই সেইখিনিও জানো আৰু মই নিজেই যে ফুল সংগ্ৰহ কৰোঁ এনে নহয় আনকো মই ফুল সংগ্ৰহ কৰিবলৈ সদায় অনুৰোধ কৰোঁ যাতে প্ৰত্যেকৰে ঘৰত অকণমান সেউজীয়া থাকক কাৰণ ল'ৰা ছোৱালীবিলাকে যেতিয়া সেউজীয়াৰ সৈতে ডাঙৰ হ'ব তেতিয়াহে ইহঁতে সেউজীয়াক ভাল পাবলৈ শিকিব গছ-গছনিক ভাল পাব পাৰিব